অৱশেষত প্ৰকাশ কৰিলে জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিলআপৰ নোটিছ। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ বা যিকোনো গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে ফৰ্ম ফিলআপ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীৰ কাষ্ট যদি জেনেৰেল, ওবিচি, এমওবিচি, এছচি, এছটি হয় তথাপিও অনলাইন ফৰ্ম ফিলআপ কৰিব পাৰিব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব ফৰ্ম ফিলআপ কেতিয়াৰ পৰা কৰিব পাৰিব, লাষ্ট ডেট কেতিয়া, ফৰ্ম ফিলআপ কৰিবলৈ কি পাছ কৰা হ'ব লাগিব, কিমান পাৰ্চেণ্ট লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। আৰু যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। আৰু যদি এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো লাইক এণ্ড ফ'ল' কৰিব, কাৰণ এই চেনেল বা ফেচবুক পেজৰ জৰিয়তে এডমিশ্যনৰ খবৰ দিয়া হয় আৰু যেতিয়ালৈকে এডমিশ্যন প্ৰচেছ সম্পূৰ্ণ নহয় তেতিয়ালৈকে ষ্টেপ বাই ষ্টেপ প্ৰচেছ জনাই দিয়া হয়। এতিয়া জনাই দিয়া হ'ব এডমিশ্যনৰ সম্পূৰ্ণ তথ্য। আৰু জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ যিখন নতুন নোটিছ প্ৰকাশ কৰিছে সেই নোটিছটো ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰিলে এই পেজত ৰিডাইৰেক্ট হ'ব। তাৰপিছত যদি এনেধৰণৰ পপ আপ মেছেজ আহি যায় তেতিয়াহ'লে এলাউ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰিলেই যেতিয়া নতুন নতুন এডমিশ্যনৰ খবৰ দিয়া হ'ব তেতিয়া মোবাইলত অতি সোনকালে লাভ কৰিব। এতিয়া ছাত্ৰ-ছাত্ৰীক জনাই দিয়া হ'ব নোটিছ কোনে প্ৰকাশ কৰিছে। নোটিছ প্ৰকাশ কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে, চমুকৈ SSU HS বুলি কোৱা হয়। আৰু ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে যে এইবাৰ এডমিশ্যনৰ যিটো এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিলআপৰ যিটো এপ্লিকেশ্যন ফি সেইটো হ'ল 1500 টকা। পুনৰ জনাই দিব বিচাৰিছোঁ জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ এপ্লিকেশ্যন ফি দিব লাগিব 1500, অৰ্থাৎ 1500 দিব লাগিব। আৰু কিছুমান ছাত্ৰ-ছাত্ৰীৰ ৰেহাই আছে। SC, ST, OBC, MOBC লগতে টাই আহোম, কোচ ৰাজবংশী, মৰাণ, কটাক, চুতীয়া লগতে TGL আৰু XTGL কেটেগৰী কেণ্ডিডেটৰ 1200 টকা 1200 পে'মেণ্ট কৰিব লাগিব। আৰু যিবিলাক জেনেৰেল কেটেগৰীৰ ছাত্ৰ-ছাত্ৰী হ'ব সেইসকল ছাত্ৰ-ছাত্ৰী 1500 দিব লাগিব। এইবাৰ ল'ৰা-ছোৱালী সকলোৱে এডমিশ্যন ল'ব পাৰিব। ল'ৰাবিলাকে অসমৰ প্ৰাইভেট যিবিলাক জিএনএম ট্ৰেইনিং স্কুল আছে তাতে ল'ব পাৰিব। ছোৱালী অৰ্থাৎ ফিমেল কেণ্ডিডেট অসমৰ চৰকাৰী বা প্ৰাইভেট কলেজত এডমিশ্যন ল'ব পাৰিব। এই এন্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ অসমৰ চৰকাৰী বা প্ৰাইভেট কলেজত জিএনএমত এডমিশ্যন ল'ব নোৱাৰিব। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে যে তাৰিখ 2024 চনৰ মে মাহৰ 10 তাৰিখৰ পৰা এপ্লিকেশ্যন ফৰ্ম দিব। অনলাইন ফৰ্ম ফিলআপ কৰিব লাগিব। এতিয়া জনাই দিয়া হ'ব জিএনএম কোৰ্ছৰ সম্পূৰ্ণ তথ্য। ইয়াতে উল্লেখ কৰিছে কোৰ্ছৰ নাম হ'ল জিএনএম কোৰ্ছৰ সময়সীমা হ'ল 3 বছৰ। আৰু ইয়াতে 2023-24 লিখা আছে, এইটো আপডেট হৈ যাব 24-25 হ'ব। আৰু ইয়াতে উল্লেখ কৰিছে যে এপ্লিকেশ্যন ফি 1500 আৰু বাকী যিবিলাক কেটেগৰীৰ নাম আছে ইয়াতে 1200 টকা দিব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, যিজন ফিমেল কেণ্ডিডেট আবেদন কৰিব সেই কেণ্ডিডেটৰ বয়স হ'ব লাগিব 17 পৰা 35ৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে ভাৰতৰ নাগৰিক হ'ব লাগিব। ইয়াতে ফিমেল বুলি লিখিছে, কিন্তু ল'ৰা কেণ্ডিডেটে এতিয়া অসমত প্ৰাইভেট কলেজত অৰ্থাৎ জিএনএম ট্ৰেইনিং স্কুলত এডমিশ্যন ল'ব পাৰে, কিন্তু এই এন্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ ল'ব নোৱাৰিব। এই এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে যে কি পাছ কৰা হ'ব লাগিব। জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষাত এপিয়াৰ হ'বলৈ বা পৰীক্ষা দিবলৈ ছাত্ৰ-ছাত্ৰীৰ 12 পাছ কৰা হ'ব লাগিব। আৰ্টছৰ, ছায়েন্সৰ বা কমাৰ্চৰ যদি ছাত্ৰ-ছাত্ৰী হয় তেতিয়াহ'লে জিএনএম এন্ট্ৰেন্স পৰীক্ষা দিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে 40%, ইংলিছত 40% লাগিব বুলি ইয়াতে উল্লেখ কৰিছে। ইয়াতে কৈছে যে যদি ছায়েন্সৰ কেণ্ডিডেট হয় তেতিয়াহ'লে PCB থাকিলে প্ৰিফাৰেঞ্চ পাব, মানে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু বাকী যিবিলাক কেণ্ডিডেট থাকিব সেইসকল কেণ্ডিডেটৰ 12 পাছ কৰা হ'ব লাগিব। লগতে আৰু কৈছে যে ইংলিছৰ সৈতে 40% লাগিব, মানে ইংৰাজী বিষয়ত 40% থাকিব লাগিব। কিছুমান কেণ্ডিডেট HS আৰ্টছৰ বা কমাৰ্চৰ পৰা কৰিছে, সি কিছুমান মানে কেণ্ডিডেটৰ ইংৰাজী বিষয়ত 40 নাই, সিহঁতে যদি এপ্লাই কৰে এপ্লাইত মানে সেইটো এপ্লাই নহ'বও পাৰে, কাৰণ IOCL বা ডিগবৈত যেতিয়া হৈছিল এই 40% যিসকলৰ মানে কম আছিল, 40ৰ তলত আছিল, সিহঁতে কিন্তু এপ্লাই কৰিব পৰা নাছিল। কিন্তু ইয়াতে উইথ লিখি দিছে, মানে ইংৰাজী বিষয় লৈ 40% লৈ পাছ কৰা হ'ব লাগিব উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যিসকলে ANM নাৰ্ছিং কোৰ্ছ কমপ্লিট কৰিছে লগতে যদি 40% আছে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে কিছুমান ছাবজেক্টৰ নাম উল্লেখ কৰিছে।
এতিয়া পুনৰ জনাই দিব বিচাৰিছো জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিবলৈ আৰ্টছৰ সায়েন্স বা কমাৰ্চৰ পৰা এইচএস পাস কৰা হ'ব লাগিব লগতে 40% ইংৰাজী বিষয়ত কিন্তু 40% লাগিব যিসকলে এনএম নাৰ্ছিং কোৰ্স কমপ্লিট কৰিছে আৰু যদি 40% আছে এই সকল ক্যান্ডিডেটও ফৰ্ম ফিল আপ কৰিব পাৰিব ইয়াতে উল্লেখ কৰিছে আৰু ইয়াতে পৰীক্ষাৰ সিলেবাস উল্লেখ কৰিছে এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস ইংৰাজী গণিত আৰু বিজ্ঞান বিষয়ৰ পৰা আহিব ক্লাস 10 ৰ পৰা আহিব এতিয়া ইম্পৰ্টেন্ট পইণ্ট হ'ল যে ফ্ৰী মানে ক'ত ল'ব পাৰিব থকা খোৱা এইবিলাক ক'ত মানে হ'ব এইটো হ'ব আইসিএল ডিগবৈত হ'ব অয়েল ইন্ডিয়া দুলিয়াজানৰ হ'ব এই এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটিয়ে যেটো এন্ট্ৰেন্স পৰীক্ষা পাতিছে এই এন্ট্ৰেন্স পৰীক্ষাৰ থ্ৰুদি যেটো নম্বৰ পাব সেই নম্বৰ থ্ৰুদি মানে আইসিএল বা অয়েল ইন্ডিয়া দুলিয়াজানত এডমিশন মানে ল'ব পাৰিব আইসিএলত মানে জিএনএমৰ এডমিশন ফ্ৰী হয় এডমিশন ফ্ৰী হোস্টেল ফ্ৰী খোৱা লোৱা ফ্ৰী আৰু যদি আইসিএলত পাই তেতিয়া হলে ক্যান্ডিডেটৰ কোনো ধৰণৰ ফি দিব নালাগে যেতিয়া এডমিশন ল'ব তেতিয়া মানে আৰু ক্যান্ডিডেট মাহিলি মানে পইচা পাব অয়েল ইন্ডিয়া দুলিয়াজানতো সেম হয় আৰু যিসকলে ভিকেনাৰেল ল'ব বিচাৰিছে সিহঁতৰ মানে এই এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব কাৰণ এইবিলাক জিএনএম ট্ৰেইনিং সেন্টাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটিৰ আন্ডাৰত আৰু ইয়াতে উল্লেখ কৰিছে বেছি নম্বৰ থাকিব এবাৰ ইংৰাজী বিষয়ত 50 মাৰ্কস থাকিব গণিত বিষয়ত 25 আৰু হল ইয়াতে উল্লেখ কৰিছে 25 জেনাৰেল সায়েন্স মানে সাধাৰণ বিজ্ঞানৰ পৰা আহিব 25 এমসিকিউ আহিব 3 ঘণ্টা পৰীক্ষা হ'ব ইংৰাজী আৰু অসমীয়া মিডিয়ামত মানে প্ৰশ্নবিলাক আহিব আৰু ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই এটা পেপাৰ হ'ব আৰু ইয়াতে উল্লেখ কৰিছে এডমিশনৰ ডিটেইলছ খিনি ইয়াতে চাই লব আৰু ইয়াতে এন্ট্ৰেন্স পৰীক্ষাৰ ই-বুক পাব ইয়াতে ক্লিক কৰিলে জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি ইতিমধ্যে ই-বুক প্ৰস্তুত কৰা হৈছে যদি ফ্ৰীত এডমিশন ল'ব বিচাৰিছে এতিয়াৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক ষ্টাডি আৰম্ভ কৰি দিয়ক এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি মানে ই-বুক বনোৱা হৈছে জেনাৰেল সায়েন্স ইংৰাজী আৰু গণিত এই তিনিটা বিষয়ৰ সিলেবাস অনুসৰি প্ৰশ্ন ইয়াতে লগতে উত্তৰ পাই যাব আৰু এই ই-বুকৰ দাম হল 199 পেমেন্ট কৰিলে অটোমেটিক ডাউনলোড হ'ব ডাউনলোড হৈ তাৰ পিছত সেলফ ষ্টাডিও কৰিব লাগিব লগতে সিলেবাস মতে চালেই হল তাৰ পিছত এন্ট্ৰেন্স পৰীক্ষাত এপিয়াৰ হ'লে ক্যান্ডিডেট মানে পাস কৰিব বেছি নম্বৰ পোৱা ক্যান্ডিডেটে মানে জিএনএম যেটো ফ্ৰী আছে তাতে এডমিশন ল'ব পাৰিব এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি ডিটেইলছ খিনি এবাৰ চেক কৰক আৰু বাকি যিবিলাক প্ৰসেস আছে এই চ্যানেল বা ফেসবুক পেজৰ জৰিয়তে জনাই দিয়া হ'ব এতিয়া কাম কৰক ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি চেক কৰক আৰু যদি ফেসবুক পেজত চাই আছে তেতিয়ালে ফেসবুক পেজৰ কমেন্ট সেকশনত লিংক পাব তাতে ক্লিক কৰি ডিটেইলছ খিনি চাব পাৰিব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব এই চেনেলত মানে এডমিশনৰ খবৰ দিয়া হ'ব